তেখেতে অসম গভৰ্ণমেণ্টৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু লগতে আমাৰ BTCৰ হেল্থ ছেক্ৰেটাৰী চিৰাজ চাউ তেখেতো আহিছে। আমি গোটেই ময়ো আহিলোঁ, তো আমি পৰিদৰ্শন কৰিলোঁ। তো এতিয়া আমাৰ মই আগতে বাৰে কৈ আহিছোঁ যে এগ্ৰিকালচাৰ, হেল্থ আৰু এডুকেশ্যন এই তিনিটা ডিপাৰ্টমেণ্ট বা তিনিটা ছেক্টৰ উন্নয়ন কৰিব লাগিব। সেইমতে এতিয়া মানে আমাৰ যোন প্ৰিন্সিপাল ছেক্ৰেটাৰী নতুন আহিছে তেখেতৰো বহুত আগ্ৰহ আছে এই হেল্থ ছেক্টৰটো উন্নয়ন কৰিবৰ কাৰণে, ডেভেলপ কৰিবৰ কাৰণে। সেইকাৰণে আজি আমি প্ৰথমবাৰ মানে স্পেচিয়েলি তেওঁৰ লগত আগতে মই আহিছোঁ, ইয়াতে পৰিদৰ্শন কৰিছোঁ। আমি এতিয়া এনেকুৱা ষ্টেপ এটা লৈছোঁ যে আমাৰ 4টা জিলাৰ 4টা চিভিল হস্পিটেল তাত এনেকুৱা পৰিদৰ্শন কৰিম। স্পেচিয়েলি কি আমি মানে ডেভেলপমেণ্ট কৰিলে, কি কাম আমি হাতত ল'লে যে অনাগত দিনত পেচেণ্টসকলৰ কাৰণে ভাল হ'ব। স্পেচিয়েলি আমি যিটো চাওক বহুত এনেকুৱা আমাৰ BTCত মেচিনাৰিজ পৰি আছে, কিন্তু মেন পাৱাৰ নাই। সেইটো আমি চালোঁ যে কোন মেচিন পৰি আছে। আৰু 2 নম্বৰ OT যিটো লেবাৰ ৰুম বুলি কওঁ, সেই লেবাৰ ৰুমটো অত্যাধুনিক মানে নিউ ডিজাইনত কনচালটেঞ্চিত আমি কেনেকুৱা নতুন ৰূপত নতুন লেবাৰ ৰুম আমি বনাব পাৰোঁ, সেইটো আমি চিন্তা কৰিলোঁ, চালোঁ। আৰু আমাৰ যিটো জেনেৰেল ৱাৰ্ড সেইটো অত্যাধুনিক কৰাৰ চিন্তা আমি হাতত লৈছোঁ। যিটো আৰু ফাৰ্ষ্ট টাইম এটা ভাল খবৰ যে কোকৰাঝাৰ জিলাৰ পেচেণ্টসকল বাহিৰত ডায়েলিচিছ কৰিবৰ কাৰণে যায়। তো আমাৰ যিটো বাৰ্ণ কেয়াৰ ইউনিট ইতিমধ্যে নিৰ্মাণ হৈছে বিল্ডিংখন, সেই বিল্ডিঙৰ ওপৰত আমি আৰু G+1 আৰু এখন বিল্ডিং নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। সেইটো হ'ব ডায়েলিচিছ ছেকশ্যন। তাতে যিমান ডায়েলিচিছ পেচেণ্ট আছে, এই ডায়েলিচিছ পেচেণ্টসকল তাতে ডায়েলিচিছন কৰিব পাৰিব। এইটো বিল্ডিং কেনেকুৱা কি ডিজাইনেৰে বনাম এইটো লৈ আমি পৰিদৰ্শন কৰিলোঁ। মোৰ লগত আছে প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু তেখেতক অসমৰ মই ক'লোঁ। তো সেইকাৰণে মই ভাবোঁ যে এটা চেঞ্জেছ আহিব, ডাঙৰ চেঞ্জেছ আহিব আমাৰ কাৰ্যকালৰ ভিতৰত। স্পেচিয়েলি হেল্থ ডিপাৰ্টমেণ্টটো বহুত আগবাঢ়িব, এইটো মই EM হিচাপে মই কৰিমেই। আৰু এডমিনিষ্ট্ৰেশ্যনত যিহেতু লাগিছে এতিয়া আৰু পিছ পৰি নাথাকে, হেল্থটো বহুত আগবাঢ়ি যাব। 1 বছৰ কাম কৰিছোঁ। আগতে এই হস্পিটেল পানী পৰিছিল, ইয়াতে ডক্টৰসকল পেচেণ্টসকলৰ এটা কমপ্লেইন আছিলে, ছাদ লিকেজ হৈ গৈছিল, ছাদৰ পৰা পানী পৰাইছিল। সেইটো আপোনাৰ ৰিপেয়াৰিং কামত আজি ছাদৰ পানীটো বন্ধ হৈ গ'ল। আজিকালি পানী নপৰে, ধুনীয়া হৈ গৈছে। আগতে পানী পৰি ৱালবিলাক বেয়া হৈ গৈছিলে, কালাৰ বেয়া হৈ গৈছিলে। যেতিয়া আমাৰ ইয়াত আমি কৰি দিলোঁ আমাৰ গভৰ্ণমেণ্টৰ পৰা ছাদৰ, তাৰপিছত আমি এই হস্পিটেল চাওক কিমান নিট এণ্ড ক্লিন, ইয়াতে কিমান ধুনীয়া গাৰ্ডেনৰ এটা হেৰি হৈছে। আৰু ইয়াতে আপোনাৰ ডাঙৰ এটা হেৰি বহিব, যিকোনো কাম কৰিবলৈ 1 বছৰ বা 6 মাহ টাইম লাগে। তেতিয়া মই আহি পৰিদৰ্শন কৰি পেলাই মই কৈছিলোঁ যে 1 বছৰত মই চেঞ্জেছ আনিম। এতিয়া বাৰ্ণ কেয়াৰ ইউনিট বিল্ডিং স্থাপন হ'ল। এখন বিল্ডিং নিৰ্মাণ কৰিবলৈ কমচে কম 1 বছৰ লাগেই। আপোনালোকে তাতে গৈ চাওক কিমান ধুনীয়া বাৰ্ণ কেয়াৰ ইউনিট বিল্ডিং। এটা হৈছে ট্ৰমা চেণ্টাৰ হৈ আছে, তাৰপিছত আপোনাৰ এই ডায়েলিচিছ বিল্ডিং এতিয়া হ'ব। তো 5 বছৰত হস্পিটেলটো RNB চিভিল হস্পিটেলটো এটা মানে বেলেগ ৰূপত পাব। আৰু এনেকুৱা মেচিনাৰিজ আমি এতিয়া আল্ট্ৰাচাউণ্ড মেচিন বহাম। সেই আল্ট্ৰাচাউণ্ড মেচিনৰ যোগেদি মানুহে ইয়াতে আল্ট্ৰাচাউণ্ড কৰিব পাৰিব। সেইটো লৈ আমি আজি পৰিদৰ্শন কৰিলোঁ। আপোনালোকে আৰু চাব পাৰিব। আকৌ যেতিয়া নেক্সট 6 মাহ বা 1 বছৰত আপোনালোকে ৰিভিউ ল'ব, তেতিয়া গম পাব যে RNB চিভিল হস্পিটেল কি কাম মেইন পাৱাৰ কৰি আছোঁ। এতিয়া আমি ডাটা এখন ওলাই আছোঁ যে 4-5টা জিলাৰ ভিতৰত কোন হস্পিটেল PHC CHCত মেচিন পৰি আছে কিন্তু মেন পাৱাৰ নাই। তো এক্সৰে মেচিন ক'ৰবাত পৰি আছে, যেনেকুৱা বালাজান তিনিআলিত এক্সৰে মেচিন পৰি আছে, কিন্তু মানুহ নথকাৰ কাৰণে মেচিনটো মানে নচলে। তো সেইমতে আমি গোটেই ডাটা লৈছোঁ। আমি এটা NHM আমাৰ মানুহ আছে, এই NHM ডাইৰেক্টৰৰ লগতো কথা পাতিছোঁ। প্ৰিন্সিপাল ছেক্ৰেটাৰী গোৱেল তেখেত নিজেও আছে, যিহেতু অসমৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তেওঁ হেল্থ ডিপাৰ্টমেণ্টৰ। সেইকাৰণে খুব কম সময়ৰ ভিতৰত যিবিলাক মেন পাৱাৰ আমাৰ শ্বৰ্টেজ আছে এইবিলাক আমি পৰিপূৰ্ণ কৰিম। আৰু প্ৰত্যেক মেচিন যিবিলাক মানে এনেই পৰি আছে সেইবিলাক এক্টিভ হৈ যাব। মই এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থ আৰু BTC দুটা হিচাপে আৰু পৰিদৰ্শন কৰিলোঁ। মানে অলপ কেইটা আমি বস্তু নাটনি পাইছোঁ, কেইটা অলপ EM চাবৰ লগত কথা পাতি সিদ্ধান্ত লৈছোঁ অলপ। আৰু চিফৰ লগত কালি ফাইনেলো কৰিম, চিফ কালি আহিব। আমি কি ভাবিছোঁ, একটাতো হ'ল কি আমাৰ যে বাৰ্ণ ইউনিটটো যে আমাৰ বিল্ডিংটো এতিয়া গঢ়ি উঠিলে, আমি অলৰেডি 22-23 NHM PIPত ইয়াৰ ইকুইপমেণ্টটো ধৰিছোঁ। তো মানে যে আমি নেশ্যনেল হেল্থ মিছনৰ পৰা, তো আমি অসমৰ হেল্থ মিছনৰ পৰা বাৰ্ণ ইউনিটত 22-23 গোটেই ইকুইপমেণ্ট দি বাৰ্ণ ইউনিটটো চালু কৰিম। 22-23 মানে মোৰ মতে প্ৰথম 3-4 মাহ ভিতৰতে আমি বস্তুটো চালু কৰিব পাৰিম। তাৰপিছত একটা বস্তু আৰু যে সিদ্ধান্ত হ'ল, আমাৰ EM চাব একমত হ'ল, আমি SOPD বাজেটৰ পৰা ইয়াৰ ওপৰত যে ফাৰ্ষ্ট ফ্ল'ৰত এটা বিল্ডিং বনাম, য'ৰ ওপৰত আমি আমাৰ ডায়েলিচিছ ইউনিটটো যে আমাৰ মেচিন কেইটা আহিছে আমি ৰেডি কৰিব পাৰিম। আমাৰ আপুনি জানে এপ'ল' হস্পিটেলছদি আমি ডায়েলিচিছ ইউনিটটো বেলেগ বেলেগ জিলাত চলাই আছোঁ। ইয়াতে একে ছিষ্টেম থাকিব, ৰাইজৰ কাৰণে ফ্ৰী থাকিব, কিন্তু অলপ চলাবলৈ পলম হৈছে। 6 মাহমান আৰু লাগিব। আমি
ইমিডিয়েটলি NHM ইঞ্জিনিয়াৰ টেণ্ডাৰ কৰিব এষ্টিমেট দিবলৈ দিছোঁ আৰু তেওঁক আমি টেণ্ডাৰো কৰিব দিম আৰু বিহুলৈ বাজেট যেতিয়া আমি পাই যাম আমি লগে লগে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলো দি দিম। তো মোৰ আশা আছে যদি কণ্ট্ৰেক্টৰ ভাল ধৰণে কাম কৰে 3 মাহত তেওঁ ওপৰত বিল্ডিংটো উঠাই দিব পাৰিব। চ' যদি তেওঁ বিল্ডিংটো উঠাই দিয়ে তো মেবি বাই 15 আগষ্ট আমি বোধহয় ডায়ালিচিছটো চালু কৰিব পাৰিম। প্ৰাইভেট পাৰ্টি আমাৰ অলৰেডি চুক্তি আছে, NHM লগত ৰেডি আছে। 3 নম্বৰ মই চালোঁ ইয়াত মানে আজি আমাৰ ইয়াত OTৰ অৱস্থাটো অলপ ভাল নহয়, যে মানে আমাৰ চিজেৰিয়ান ছেকশ্যনৰ হওক বা লেবাৰ ৰুম কেইটা। মই কমিশ্যনাৰ PWD লগত কথা পাতিছোঁ। আমি ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰ গুৱাহাটীৰ পৰা কনচালটেণ্ট লগত যি ডিজাইন কনচালটেণ্ট যি আমাৰ মেডিকেল কলেজৰ কাম কৰিছে তেনেকুৱা ইঞ্জিনিয়াৰ মই মাতিব দিছোঁ। তেওঁলোকে ভালকৈ গোটেই বস্তুটো জগবাগ লৈ এটা ৰিডিজাইন কৰিব OT আৰু ৰিডিজাইন কৰি পেলাই তাত এই বস্তুটো মানে আমি এইটো SOPD পৰা আমাৰ চেংচন দিম হেল্থৰ বাজেটৰ পৰা এপ্ৰিল মাহত আৰু তেওঁলোকে অতি সোনকালে 3-4 মাহৰ ভিতৰত এইটো কাম কমপ্লিট কৰিব চেষ্টা কৰিব। তেতিয়া আমি অলপ আধুনিক অলপ ক্লিন আৰু আধুনিক OT এটা পাবলৈ ইয়াত সক্ষম হ'ম। মানে অলপ এতিয়া অৱস্থাটো বহুত ভাল নহয়, মই চাইও পাইছোঁ, কিন্তু তথাপিও ইমান বেয়াও নহয় কি কাম কৰিব নোৱাৰে। কিন্তু আমি এটা বস্তু চিন্তা কৰিব লাগিব, সেই টাইমত যদি 3-4 মাহ ইয়াত কাম চলি থাকিব আমি এটা অল্টাৰনেট এৰেঞ্জমেণ্ট কৰিব লাগিব, নাথা আমাৰ গৰ্ভৱতী মহিলা যি কেইজনী আছে তেওঁলোকে মানে চাৰ্জাৰীৰ সুবিধাটো নাপাব। সেই বস্তুটো আমি অলপ বেলেগ এৰেঞ্জমেণ্ট কৰিহে কামটো আৰম্ভ কৰিম। সেই বস্তুটো আমি মিলাব লাগিব। সেই বস্তুটো আমি দেখিছোঁ নতুন নিযুক্তি এতিয়া গভৰ্ণমেণ্টে কৰি আছে। আমাৰ নতুন নিযুক্তি এতিয়া MHRB পৰা আৰু কৰা হ'ব আৰু আমি এতিয়া যেতিয়া মই হেল্থ ডিপাৰ্টমেণ্ট আৰু BTC দুটা চাৰ্জত আছোঁ তো নিশ্চয় মই আৰু ভালকৈ চাম কি মানে আমাৰ BTRত যে ডক্টৰ মই আৰু দিব পাৰোঁ। আমি জাষ্ট আপোনাক জনাব বিচাৰিছোঁ কি 1 মাৰ্চৰ পৰা আমি ৰেগুলাৰ এডিশ্যনেল ডাইৰেক্টৰো ইয়াত দি আছোঁ। এই এডিশ্যনেল ডাইৰেক্টৰ যে আজিলৈ নাছিলে, সদায় জইণ্ট ডাইৰেক্টৰে চলাই আছিলে, আমি এটা মানে উচ্চ বিষয়া এডিশ্যনেল ডাইৰেক্টৰ হিচাপে ইয়াত পাৰ্মানেণ্ট থাকিব আৰু তেতিয়া মানে তেওঁ 4টা ডিষ্ট্ৰিক্টৰ কি অভাৱ অভিযোগ গোটেই বস্তু মিলাই এটলিষ্ট আমাৰ লগত টেক আপ কৰিব। মানে মেন পাৱাৰ ইকুইপমেণ্ট আছে কিন্তু মেন পাৱাৰ শ্বৰ্টেজ আছে। মানে গ্ৰেড 3 গ্ৰেড 4 তো BTC নিজে ৰিক্ৰুট কৰিব পাৰে, সেইটোলৈতো কোনো অসুবিধা নাই। মই EM চাহাবৰ লগত কথা পাতিম কি গ্ৰেড 3 গ্ৰেড 4 যদি আমাৰ অলৰেডি চেংচনড পোষ্ট আছে কোনোবা খালী আছে আমি এইটো মানে গ্ৰেড 4 বুলি ক'লে মানে তাত ৱাৰ্ড বাই ৱাৰ্ড গ'ল মানে আমাৰ চব পোষ্ট টেকনিকেলে আৰু গ্ৰেড 3 বুলি ক'বলৈ হ'লে তাত লেব টেক নাৰ্ছ ফাৰ্মাচী চব সোমাই যায়। চাই লওঁ আমি ক'ত ক'ত পোষ্ট খালী আছে আৰু যদি কোনোবা বেছি নাটনি আছে মই NHM পৰাও মানে এই যে আমাৰ গেপ ফিলিং কৰে NHM পৰা দি সেইটো আনিব চেষ্টা কৰিম আৰু আমি NHM পৰাও যথেষ্টখিনি ডক্টৰ ইয়াত দি থৈছোঁ BTR নিদিয়া নহয়। তাৰপিছতো মানে যদি আমাৰ নাটনি থাকে মই যেনেকৈ আপোনাক ক'লোঁ কি মই এতিয়া 2nd সপ্তাহে হৈছে ইয়াত অহা, মই আকৌ একবাৰ বস্তুটো ভালকৈ চাই আৰু কিমান ডক্টৰ ইয়াত কিবা দিব পাৰোঁ। আমাৰ 1 year ৰুৰেল পষ্টিং ডক্টৰ আমি বহুত দিওঁ, মানে য'ত আমি অলপ ডক্টৰটো কম পাওঁ, আমি গোটেই বস্তুটো এৰেঞ্জমেণ্ট আমি কৰি লওঁ। মেচিনাৰী হেণ্ডেল কৰাৰ কাৰণে কোনো বিশেষ মেন পাৱাৰ নহয়, মানুহ ট্ৰেইনিং কৰিব লাগিব। মানে মই অলৰেডি আজি ইনফেক্ট আমাৰ ছেক্ৰেটাৰী ধীৰজ চাউদক কৈছোঁৱেই আজি কি তেওঁলোকে এটা লিষ্ট কৰিব লাগে। আমাৰ EM চাব গম পায় কি ক'ত ক'ত এনেকুৱা মেচিনেৰী আছে আমাৰ BTRত য'ত মেচিন আছে কিন্তু মানুহ চলাবলৈ পৰা নাই, সেইকেইটা কি মেচিন আৰু মোক এটা লিষ্ট আমি কৰিম প্ৰত্যেক জিলাৰ পৰা। তাৰপিছত আমি যদি কোনোবা বিশেষ দক্ষ মানুহ লাগে এইটো আমি এৰেঞ্জ কৰিম NHM থ্ৰুৱেদি। কিন্তু যদি তেনেকুৱা বিশেষ দক্ষতা নালাগে তেতিয়া আজিকালি স্কিল আপগ্ৰেডেশ্যন মানে প্ৰত্যেক মানুহে শিকিব পাৰে, আমি স্কিল আপগ্ৰেডেশ্যন কৰাম। কাৰণ আমি মই বেলেগ জিলাত নন BTR জিলাতো চাইছোঁ বহুত মানুহ স্কিল আপগ্ৰেডেশ্যন কৰিয়ে মানে ইকুইপমেণ্টটো চলাই আছে। স্কিল আপগ্रेडेशन কৰিব পৰা সম্ভৱ আছে আৰু এইটো আমি কৰিম। गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हानजानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलीहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256।
गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सौफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।